মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, মই ভালে আছোঁ। ৰাতিপুৱা বাজিছে এতিয়া 8টা। মই উঠিলোঁ, উঠিয়ে ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে জানে যিহেতু মই ভাওনা এটা ভিডিঅ' দিছিলোঁ আখৰাৰ। আজি ভাওনা মই মাইকী পাৰ্ট লৈছোঁ, গম পাই যিহেতু আগৰ ভিডিঅ' যিসকলে চাইছে। খুব ভয় লাগি আছে অকণমানকৈ, মানে প্ৰথমবাৰ যিহেতু পাৰ্ট ল'ম, সেইকাৰণে বস্তু চব গোটাই মেলি ৰেডি কৰি থৈছোঁ। দেখাই যাম সকলো ভাওনা। নিজে নিজে মই ওলাম, নিজে নিজে মেকআপ কৰিম, ঘৰতে ওলাই যাম। তাত গৈ আৰু ডাইৰেক্ট ওলামগৈহে, ইয়াতে ঘৰতে চব সকলো কৰি যাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহে মই আগলৈকে ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকে যেন। গা পা ধোৱা নাই, মই অকণমান দেৰিত উঠিছোঁহে। উঠিয়ে ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু মায়ে পূৰা কাম কৰিছে, মই যাওঁ ঘৰৰ কাম বনবোৰ কৰি ল'ম। বিচনা পত্ৰ পৰাই নাই, চব কৰি মেলি আপোনালোকক চাই থাকিব। আৰু মোক কেনেকুৱা লাগিছে ক'ব হা ৰাতিকৈ। মই মানে পূৰা একদম আৰু কি ক'ম আৰু আগ্ৰহী হৈ আছোঁ, কেনেকৈ মানে মেকআপ কৰিম, কেনেকৈ কাপোৰ পিন্ধিম, কেনেকৈ ওলাম হাঁহি মানে আৰু বহুত আৰু যিটো ভাবি আছোঁ আৰু। এইখিনিতে এটা মই বস্তু এটা খাম। মোৰ বা গুৱাহাটীত পৰিছে, মানে বা গুৱাহাটীলৈ বিয়া হৈছে। মানে কি, মই যিহেতু মাইকী পাৰ্ট লৈছোঁ, বস্তু মানে কচমেটিকৰ আৰু কষ্টিউমৰ ধেৰ বস্তু লাগে, আপোনালোকেতো জানেই। সেইকাৰণে আমাৰ বা আছে মানে বহুত ধুনীয়া ধুনীয়া মানে বস্তু কেইটামান আছিলে। মই এইটো গুৱাহাটীৰ পৰাটো কেনেকৈ দিব। তাৰপৰা মই বাক ক'লোঁ মোৰ ভিনদেউ হতুৱাই বোলে এনেকৈ গাড়ীতে দি পঠিয়া, মই ইয়াৰ পৰা বোলো দোকানলৈ ল'ম, তেনেকৈ দিব পাৰি আৰু। আপোনালোকে জানেইতো আজিকালি কিমান সুবিধা। তাৰপিছতে তাই মানে বস্তুকেইটা দি পঠিয়াইছে। আৰু মই ক'লোঁ, মই বোলো হেৰি, আমাৰ ইয়াতে বোলো চাওমিন ইমান ভাল নাপায়, চাওমিনৰ পেকেট দুটামান মোলৈ দি পঠিয়াবি, মই ইয়াতে বনাই খাম বোলো, সেনেকৈ ভাবিলোঁ। তাইক মই ক'লোঁ, তাই চাবনি কিমান দিছে মোক বস্তু। এয়া চাওকচোন, এনেকুৱা বা আৰু কাৰ ওচৰত আছে ক'বচোন নে। এইটো ব্লাউজ সুধিছিলোঁ তাইক হা, প্ৰথমতে মানে এইকেইটা বস্তু সুধিছিলোঁ। এইখিনি মানে কচমেটিকৰ বস্তু বহুত ধুনীয়া ধুনীয়া তাৰ ওচৰত বস্তু কেইটামান আছে। মই এতিয়া দেখাই দিছোঁ, অকণমানকৈ দেখাই দিছোঁ এইখিনি। আৰু এইটো ব্লাউজ মই পিন্ধিবলৈ ৰঙা ব্লাউজ আনিছিলোঁ, ৰঙা কাপোৰযোৰৰ লগত। তাৰপৰা এইপিনে চাওক, চাৰ্ফ দি পঠিয়াইছে আৰু মেগী, চাবোন আৰু চাওমিনৰ কথা কৈছিলোঁ প্ৰথমতে, কিন্তু তাই মানে এয়া দি পঠিয়াইছে বস্তু। এইটো বস্তু এতিয়া ইয়াত আহিছে হা, এনেকৈ পেকেট কৰি আহিছে। এখন বাছত আহিছিলে। এইপিনে তো সৰু ডাছ, চাওকচোন এয়া বস্তু। সেইকাৰণে বাক মই বহুত থেংক ইউ দিছোঁ। থেংক ইউ বা। হাই, এইটো ভাইটি হা, মোৰ বৰ্তাৰ ল'ৰা। সি আজি আমাৰ ঘৰতে থাকিলে। ঠিক আছে, বস্তুখিনি মই সামৰি লওঁ, তাৰপৰা কামত লাগি যাওঁ দেই। আপোনালোক দেখাই ল'লোঁ বস্তুটো, মায়ে গালি নোপোৱাৰ আগতে মই কামবোৰ কৰি লওঁ। আমি দুজনীতে নামঘৰলৈ যাওঁ। মই সেইপিনে প্ৰণামিকা ঘৰতে সোমালোহি, তাই ওলাই কৰি হোৱা নাছিলে। দুজনী এতিয়া চাকিগছ জ্বলাই লওঁ, তাৰপৰা আকৌ মই এইক লৈ যাম আমাৰ ঘৰলৈ। আমি দুজনী একেলগে ওলাম আমাৰ ঘৰতে। চাকি জ্বলোৱা পৰিৱেশ আপোনালোকক দেখাম অকণমানকৈ। এয়া সিহে মনত পেলাই দিছে ব্লগ বনাব লাগে বুলি। চাব। এয়া আমাৰ চাকি ধূপ জ্বলোৱা হৈ গ'ল। এই পেনে দাদাহঁতে লাইটিঙৰ কাম কৰি আছে। আৰু চাকি ধূপ জ্বলালোঁ। এতিয়া যাওঁ প্ৰণামিকা ঘৰ। তাৰপাছতে এইক লৈ মই ঘৰলৈ যামগৈ সোনকালে। কাম বন ধেৰ কৰিবলৈ আছে, ওলাবলৈ বহুত টাইম লাগিব জানেই। হা প্ৰণামিকা, ডিছকাছ কৰি চোৱা কেনেকৈ ওলাম ভাওনাত। বায়ন দেই, নতুনকৈ শিকিছে, খুব ধুনীয়াকৈ গাইছেও বজাইছেও। মোৰ লগৰে হয়, একে লগৰ। আমি এতিয়া ঘৰ পালোহি। প্ৰথমতে মই প্ৰণামিকা উলিয়াই ল'ম, তাৰপিছতে মই ওলাম। অকণমানকৈ দেখাম ওলাই তোমালোকে জানেনে মোৰ কালিৰ পৰা ধেপ জিঅ'টো কৰি আছে। কিয় কৰি আছে বাৰু? ভয় লাগিছে, মোৰো ভয় লাগিছে। আচলতে প্ৰথমবাৰ ল'ম যে সেইকাৰণে ভয় লাগিছে। ভুল ভ্ৰান্তি হ'বলৈ ক্ষমা কৰিলে হয় দেই প্ৰভুৱে। এতিয়া মই ওলাই আছোঁ, ধুনীয়াকৈ মেকআপ কৰি আছোঁ অকণমানকৈ। আৰু এইপিনে প্ৰণামীক মই উলিয়াই দিলোঁ, তাই ধুনীয়াকৈ বহি আছে ওলাই কৰি। হয়।
মানে কি হ'ল মই মানে কোনখিনি এনেকৈ মেকআপটোৰ এক মিনিট মই আপোনালোকক দেখাই আছোঁ হা ফ্লেছ জ্বলাই এইটো দেখিছে মানে মই এনেকৈ কোনোদিনে কৰি পোৱা নাছিলোঁ আজি প্ৰথম কৰিছোঁ মই এডজাষ্ট হ'ব পাৰিছোঁ এই মেকআপটো দি অ'কে থেংক ইউ ছ' মাছ অকণমান পিছত দেখাম কাপোৰ কানি পিন্ধি একেবাৰে এতিয়া দেখাম আৰু ফাইনেলি মোৰ ওলাই হৈ গ'ল মোক কেনেকুৱা লাগিছে জনাবচোন দেই বহুত কষ্ট কৰি মেকআপটো কৰিলোঁ অকণমান মিকাই পিনা এয়া দ্ৰৌপদী কেনেকুৱা লাগিছে জনাব আমাৰ দ্ৰৌপদীক হৈ গ'ল এতিয়া আমি যাওঁ নামঘৰলৈ পাছত লগ পাইছোঁ আৰু যদি পাওঁ দেখাম বাৰু ভিডিঅ' মানে ভাওনা কোন কোন ওলায় কেনেকৈ ওলায় নিজে নিজে মেকআপ কৰিছোঁ আৰু কেনেকুৱা হৈছে নাজানো বাকী তেতিয়া সেৱা সুন্দৰী হস্তিনালৈ লৈ যাব পাৰিবা তেতিয়া তুমি সেৱা সুন্দৰী হস্তিনালৈ লৈ যাব পাৰিবা
হে দয়াময় তোমাৰ ইচ্ছাই পূৰণ হওক মই এতিয়া আহিলোঁ ঘৰলৈ যদি মোৰ ভ্লগটো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ অন্য এটা ভিডিঅ'ত লগ পাম সকলোকে আজিলৈ বাই বাই